এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে লগতে ময়ো ভালে আছোঁ মই এতিয়া যাব ওলাইছোঁ মোৰ প্ৰিয় মানুহ এগৰাকীৰ ওচৰত তো ভিডিঅ'টো ভাবিলোঁ আপোনালোককো লৈ যাওঁ আৰু তেওঁৰ কাৰণে মই দুটা স্পেচিয়েল বস্তু লৈ যাম এটাটো মই নিজ হাতেৰে বনাইছোঁ আৰু এটা হোটেলৰ হয় তো বলক দেখুৱাওঁ মই কি বনাইছোঁ এইটো বনাইছোঁ মই পটেটো ডনাটছ যেটো মই আপোনালোকক কৈছোঁ এইটো হৈছে পটেটো ডনাট যেটো হয়তো আপোনালোকে চাই ল'লে মই ভিডিঅ' আপলোড দি দিছোঁ তো এইটো মই আপোনালোকক কৈছিলোঁ যিসকলে মোৰ ব্লগ চাই সেইসকলে গমেই পায় যেতিয়া মই ব্ৰেড গ্ৰামছ কৰিছিলোঁ তেতিয়া কৈছিলোঁ যে আপোনালোকক এইটোৰে জড়িত এটা ৰেচিপি লৈ আহিম তো যদি ৰেচিপিটো ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন বাৰু এতিয়া মই ওলাই লওঁ আৰু মোৰ ৰুমটো আন্ধাৰ হৈ আছে কাৰণ ইয়াতে গমেই পাইছে মই নগাঁৱত থাকোঁ তো চামুগুৰিত যেটো কাণ্ড হৈছে তাৰ কাৰণে এতিয়া লাইট ফেন নাই একো আহি আছে মাজে মাজে আকৌ যাই আছে তো বলক মই ওলাই লওঁ আহি গ'ল মই যাই আছোঁ মোৰ এজনী প্ৰিয় বাৰ ঘৰলৈকে যেতিয়া মই আগতে ৰুমত আছিলোঁ মই তেওঁৰ লগতে আছিলোঁ 2 বছৰ একেলগে আছোঁ তো তেওঁক মোৰ খুব ভাল লাগে আৰু এতিয়াও আমাৰ মাজত ৰিলেশ্যনটো আগৰ নিচিনাকৈ আছে তো আমি তাতে অহা যোৱা কৰি থাকোঁ আৰু বাও মোৰ ওচৰলৈকে আহে তো এতিয়া মই যোৱাৰ পিছত মই যি নিছিলোঁ লগতে সিহঁতৰ জিলাপি তাৰপিছতে আৰু কিবাকিবি সেনেকৈ আমি এটা সৰু সুৰা পাৰ্টি কৰিলোঁ মানে খালোঁ আৰু লগতে মোৰ বায়ে যি কাপোৰ লৈছিলে সেইদিনাখনে সেইবোৰ মোক দেখুৱালে খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈছিলে সেইবোৰ চালোঁ আৰু 2 ঘণ্টামান বহি ভালদৰে কথা চথা পাতি আন্টিয়ে বনোৱা বস্তু খাই আৰু আকৌ ঘৰলৈ গুচি আহিলোঁ ফুৰি পকি আহিলোঁ এতিয়া কাপোৰ চাপোৰ সলাই কেনে ৰান্ধাত যাওঁগৈ আপোনালোকক ভাবিছোঁ মোৰ এটা কুৰ্তা বা চুইজাৰ কালেকশ্যন দেখুৱাম বুলি যদি আপোনালোকে চাব বিচাৰে তলত কমেণ্ট কৰি দিব মোৰ এই কুৰ্তাটো কেনেকুৱা লাগিছে জনাবচোন এতিয়া এইফালে বহাই দিছোঁ মই ঔটেঙা আৰু দালি আৰু অকণমান মাংস আছে সেইখিনি মই ভাজি ল'ম তো আজি এনেকৈয়ে খাম ইয়াতে অকণমান মাংসৰ ৰেচিপিটো মই আপোনালোকক কৈ দিম বুলি ভাবিলোঁ কেনেকৈ বনাইছোঁ ইয়াতে মই 2টা ডাঙৰ পিঁয়াজ কুটি লৈছিলোঁ পিঁয়াজ অলপ বেছিকৈ দিছোঁ মাংস কমকৈ আছিলে তো পিঁয়াজখিনি এনেকৈ ভাজি ৰঙা নোহোৱাকৈ আমি ইয়াতে মাংসখিনি দি দিম মই মাংস ফ্ৰাই কৰি নাখাওঁ ফ্ৰাই কৰিলে গোন্ধ পাওঁ কাৰণে এনেকৈ পিঁয়াজৰ লগত ফ্ৰাই কৰি ল'ম ইয়াতে কিন্তু মই আদা নহৰুও দিছোঁ এনেকৈ অকণমান নিমখ দি দিম তেতিয়া এনেকৈ ফ্ৰাই কৰি থাকিম ফ্ৰাই কৰি যেতিয়া ইয়াৰ পৰা তেলটো ওলাই যাব তেতিয়া মই ইয়াতে লাহে লাহে মছলা দি থাকিম ইয়াতে মই দিলোঁ আদা নহৰু পেষ্ট এনেকৈ লাওতে দেখিছেনে তেল এৰি দিছে এতিয়া যে তেল এৰি দিছে আৰু অকণমান টাইম ভাজি থাকিম মাংসটো যাতে ভালদৰে ফ্ৰাই হৈ যায় তেতিয়ালৈকে তাৰপিছত মই ইয়াতে মছলা দিম মই গোটেই ৰেচিপিটো দিব নোৱাৰিম কাৰণ মই তেতিয়া মাৰ লগত ফোনত কথা পাতি আছিলোঁ আৰু তৰকাৰীটো বনাই আছিলে মৃদুলে তো প্ৰথমতে মই বনালোঁ তাৰপিছত মৃদুলে বনালে এতিয়া মই অকণমানহে দেখাইছোঁ ইয়াতে জলকীয়া গুড়ি হালধি গুড়ি আৰু যিখিনি চিকেন মছলা আমি দিওঁ সেইখিনি দি কেনে ভালদৰে ভাজি এনেকৈ বনাইছিলে প্ৰথমতে ভাবিলোঁ আলু নিদিওঁ বুলি কিন্তু পিছত আলু নহ'লে মাংস খাই জানো ভাল লাগে সেইকাৰণে আলু 2টা কাটি দিলোঁ এনেকৈ বনালোঁ আৰু তৰকাৰীখন ৰাতি অলপ পানী দি এনেকৈ অলপ পানী দি কেনে সিজাম বস্তুটো একেবাৰে পানী দি নিদিওঁ
আৰু আপোনালোক যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই যায় কিন্তু ছাবস্ক্ৰাইব কৰিব পাহৰি যায়, সেইকাৰণে ক'লোঁ। তো আগলৈও ভাবি আছোঁ এনেকৈ মই ভিডিঅ' বনাই যাম, যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে। তো আগলৈকে মোৰ চেনেলত আপোনালোকে ৰেচিপি পাব, ভিডিঅ' পাব, ব্লগছ পাব, চব পাব। তো এতিয়া আমাৰ তৰকাৰীও এনেকৈ ৰেডি হৈ যাব আৰু। ইয়াৰ পিছৰ দিনাখনে মোৰ মা আৰু আব্বা আহিছিলে, যদিও মই ব্লগ বনোৱা নাই। কিছুমান ক্লিপছ আছে যিবোৰ মই ইয়াতে এড কৰি দিম, তো আপোনালোকে চাই থাকিব। তো ইয়াতে মই মাহঁত অহাৰ দিনাখনে কি কি বনাইছিলোঁ সেইখিনি অকণমান দি আছোঁ, আৰু লগতে মাৰ লগত অকণমান কৰা ভিডিঅ' ইয়াতে এড কৰি দিম। মাহঁত আহি আছে, তো ৰন্ধা বঢ়া চলি আছে, ইমান ভাল লাগি আছে। তো মই কি কি বনাই আছোঁ চব দেখুৱাই আছোঁ। মানে মই বনাইছিলোঁ ঔটেঙা আৰু দালি, লগতে আছিলে চিতল মাছ। পিছত মই চিতল মাছৰ কালিয়া বনাইছিলোঁ ইউটিউবত চাই কেনে, আৰু বনাইছিলোঁ হায়দৰাবাদী চিকেন, আৰু আছিলে শাক ভাজি, আৰু কিবা বনাইছিলোঁ পাহৰিলোঁ। এইখিনি আছিলে চাগে। তো এনেকৈ খোৱা লোৱা হৈ গ'ল। পিছদিনাখনে ৰাতিপুৱা শুই উঠি কেনে মই ভিডিঅ'টো এনেই অন কৰি কেনে চাই আছিলোঁ, আৰু মৃদুলে সৰু পোৱালীৰ নিচিনাকৈ চাই আছিলে। মোৰ ইমান ভাল লাগিছিলে, মই ভাবিলোঁ আপোনালোককো দেখোঁ। আৰু আচলতে এইবিলাক মমেণ্ট থাকি গ'লে ভাল লাগে ন, পিছত চাব পাৰোঁ, সেইকাৰণে। তো সি ভাবি আছিলে মই ফটো উঠাই থাকা বুলি, সেইকাৰণে মনে মনে চাই আছিলে। আৰু মায়ে ঘৰৰ পৰা গাখীৰ পিঠা লৈ আহিছিলে, আকৌ পোলাও বনাই লৈ আহিছিলে। পোলাওটোতো শেষেই খালোঁ, তো গাখীৰ পিঠা অকণমান বনোৱা আছিলে, সেইখিনি দেখালোঁ। আৰু ইয়াতে মা আৰু মই শুই অকণমান কথা পাতি আছিলোঁ, এনেই কিবা কিবি, লগতে ফটো উঠি আছিলোঁ। এইবিলাকে আৰু বেছি দিনৰ কাৰণেহে, দুদিনৰ কাৰণে আহিছে। তো আজি মই ভইচ অভাৰ কৰি আছোঁ। তো আজি মাহঁত গুচি গ'ল, বেয়া লাগি আছে এতিয়া মনটো। আৰু দুপৰীয়া বনাইছিলোঁ ফুলকবি, আলু, মাছ, তো বিলাহী এনেকৈ জোল কৰি বনাইছিলোঁ। এইখিনি মা যোৱাৰ পিছত, মাহঁত ৰাতিপুৱা গুচি গৈছে, তো মই দুপৰীয়া এনেকৈ বনাই কেনে খালোঁ। বৰষুণো দি আছিলে, সেইকাৰণে। তো বহুত হৈ গ'ল সেইদিনাখনৰ ব্লগ। এতিয়া আকৌ আগৰ ব্লগলৈকে গুচি যাওঁ। তো মোৰ মাংসখিনি ইয়াতে হৈ গৈছিলে, তো ভাবিলোঁ আপোনালোকক দেখুৱাও কেনেকুৱা হৈছিলে। পূৰা একদম এইটো কি বুলি কয়, গোটাকৈ বনাইছিলে, মানে পানী পানী কৰা নাই, জোল কৰা নাই। তো এইখিনি উলিয়াই ল'লোঁ, আৰু দালি আৰু ঔটেঙা আছিলে। সেইদিনাখনে বহুত ভাত খাইছোঁ, আচলতে সঁচাকৈ বহুত ভাল লাগিছে খাই কেনে। পিঁয়াজ বেছিকৈ দি, জ্বলা চলা দি কেনে, আলু দি কেনে খোৱাৰ মজাই বেলেগ মাংস। তো আজিলৈকে এইখিনিয়ে, বহুতকেইটা ক্লিপছ এটা ব্লগতে দেখুৱালোঁ। যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা মতামত জনাব যে কেনেকুৱা লাগিলে। আৰু আজিলৈকে ভিডিঅ'টো ইয়াতেই সমাপ্তি কৰোঁ। আগলৈকে আকৌ ভিডিঅ' আহিব। বাই বাই।